হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভাল বুলি আশা ৰাখিছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ গাহৰি মাংসৰ ৰেচিপি। আৰু বহুত ধৰণে মাংস বনায় গাহৰি মাংসটো, কিন্তু মই কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখুৱাম। আৰু গাহৰি বিচাৰি 15 কিলোমিটাৰ আঁতৰৰ পৰা মই গাহৰি মাংস বিচাৰি আনিছোঁ। তো আপোনালোকক দেখুৱাইছোঁ কেনেদৰে বনাব লাগে। আৰু প্ৰথমতে মই কি বস্তু লৈছোঁ সেইখিনি মই দেখুৱাম আপোনালোকক। মই লৈছোঁ পাঁচফোৰণ লৈছোঁ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ। এয়া তেজপাত আৰু কেইটামান গোটা জালুক লৈছোঁ। আৰু এয়া পিঁয়াজখিনি মই ভালদৰে মিক্সি গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। আৰু বিলাহীখিনিও মই পিচি লৈছোঁ। আৰু এয়া হৈছে আদা নহৰু পেষ্ট। আৰু লগতে মই লৈ লৈছোঁ মছলা, গৰম মছলা আৰু মিট মছলা মই ইউজ কৰিম, আৰু মিঠাতেল ইউজ কৰিম। এয়া মই এতিয়া মিঠাতেল দিছোঁ। ইয়াত মিঠাতেল আমি বেছি নলওঁ, কাৰণ গাহৰি মাংসৰ পৰা তেল ওলাই। একদম অকণমান লৈছোঁ, মই এচামুচ জোখাৰ লৈছোঁ। এয়া আৰু ভালদৰে আমি গৰম হ'বলৈ দিম। তেল গৰম হৈ গ'ল, আৰু এতিয়া মই গাহৰি মাংসখিনি দি দিছোঁ। গেছটো একেবাৰে চিমত ৰাখিব, কাৰণ আমি গাহৰি মাংসখিনি একদম কম জুইত বনাব লাগিব। তাৰ পৰা নিজে নিজে তেল ওলাই আহিব। সেইকাৰণে মই তেল একদম কম ইউজ কৰিছোঁ। আৰু এইখিনি মই অলপ লৰাই দিছোঁ। আমি এতিয়া গাপ মাৰি দিম, ঢাকন এখন দি গাপ মাৰি ৰাখিম কমচে কম 10 মিনিট সময়। আৰু 10 মিনিট সময় একদম কম জুইত ৰাখিম, যাতে তাৰ পৰা তেল নিজে নিজে ওলায়। এয়া আমাৰ 10 মিনিট হৈ গ'ল, আৰু ইয়াৰ পৰা তেলো ওলাবলৈ ধৰিছে লাহে লাহে। গাহৰিত সেইকাৰণে গাহৰি মাংসটোত আচলতে বেছিকৈ তেল নিদিলেও হয়, অকণমান তেল ল'লেই হৈ যায়। আৰু এতিয়া আমি ইয়াত এড কৰিম তেজপাত আৰু জালুক আৰু কেঁচা জলকীয়া। এতিয়া এড কৰিম আদা নহৰুৰ পেষ্ট 2 চামুচ মই লৈছোঁ। এয়া আমি ঢাকন লগাই দিছোঁ। এয়া আমাৰ 10 মিনিট হৈ গ'ল, আৰু এতিয়া অলপ লৰাই দিম। আমি ইয়াত এতিয়া দিছোঁ যিখিনি পিঁয়াজ পেষ্ট কৰি ৰাখিছিলোঁ, পিঁয়াজখিনি আমি এইখিনি মিক্স কৰি লৈছোঁ ভালকৈ। ইয়াৰ লগতে এড কৰিছোঁ পিচি থোৱা বিলাহী। আৰু এতিয়া ইয়াত দিছোঁ হালধি অনুমান অনুসৰি আপোনালোকে দিব। আৰু এতিয়াই মই ইয়াত দি দিম নিমখ, সোৱাদ অনুসৰি। আপোনালোকো তেনেদৰে সোৱাদ অনুসৰি নিমখটো লৈ ল'ব। আমি এতিয়া এইখিনি ভালদৰে লৰাই দিম। এতিয়া আমি ঢাকি দিম, আৰু একেবাৰে চিমত ৰাখিছোঁ মই। এতিয়া আপুনি আধা ঘণ্টাৰ কাৰণে পাহৰি যাওক যে আপুনি গেছত মাংস ৰাখি থৈছে, কাৰণ আমি আধা ঘণ্টা আমি টাচ নকৰোঁ, আৰু একেবাৰে গাপত ৰাখিম। এতিয়া আকৌ এবাৰ আমি লৰাই দিম, ভালদৰে লৰাই আকৌ গাপত দি ৰাখিম। মাজে মাজে আমি চাই থাকিম। এনেদৰে 1.5 ঘণ্টা সময় আমি ৰাখিম, মানে গাপত সিজাইছোঁ। আৰু এইখিনি চব বিলাহী পিঁয়াজ সকলোবোৰ লাহে লাহে সিজি আছে, আৰু ইয়াৰ পৰা লাষ্টত তেল ওলাবগৈ। এয়া গাহৰি মাংসখিনি আকৌ আধা ঘণ্টা হৈ গ'ল। এতিয়া আমি ইয়াত এড কৰি দিম লাল মিৰ্চ পাউডাৰ। এয়া মই ৰঙৰ কাৰণেও দিছোঁ, আৰু অলপ জ্বলা হ'বলৈ কাৰণেও দিছোঁ। যদি আপোনালোকে দিব নিবিচাৰে তেনেহ'লে আপোনালোকে এইটো স্কিপ কৰি। এতিয়া মই এড কৰিছোঁ গৰম মছলা দিছোঁ মই। এয়া কমচে কম 2 চামুচ দিছোঁ মই। এতিয়া দিছোঁ মই মিট মছলাটো দিলে অলপ খাবলৈ বেছি ভাল লাগে, মই সেইকাৰণে মিট মছলা দিছোঁ। আপোনালোকে যদি গৰম মছলাই অকল ইউজ কৰিব পাৰে তেনেহ'লে গৰম মছলা দিব পাৰে, বা ঘৰত বনায়ো মছলা ইউজ কৰিব পাৰে। যদি কমকৈ মছলা খায় তেনে কম মছলাও দিব পাৰে। মই অলপ মছলাটো দিছোঁ, আৰু জ্বলা কৰিম বুলি ভাবিছোঁ, সেইকাৰণে মই অলপ লাল মিৰ্চ পাউডাৰো দিছোঁ। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এয়া আকৌ আমি অলপ লৰাই দিম, মাজে মাজে আমি এনেধৰণে লৰাই থাকিম। আমি এতিয়া ইয়াত অকণমান গৰম পানী দি দিম, আৰু গৰম পানী দি এতিয়া আমি জুইটো
অকণমান বঢ়াই দিম আৰু এনেদৰে উতলিবলৈ দিম ভালদৰে। ঢাকনখন লগাই দিছোঁ। এয়া উতলি আছে আৰু আমি একেবাৰে কম জুইত লাহে লাহে উতলাই থাকিম এনেদৰে। মাংসখিনি মই কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ যাতে কুকাৰত ভালদৰে মাংসখিনি সিজি যায়, কাৰণ ইয়াৰ মাংসবোৰ ভালদৰে নিসিজে। সেইটো কাৰণে মই ইয়াত 2টা চিটি লগাম মাংসখিনিত। যদি অসমৰ যিটো গাহৰি হয় সেইটো ভালদৰে কেৰাহীতে সিজি যায়, সেইটো আপোনালোকে কেৰাহীটো ভালদৰে সিজাব পাৰিব, কিন্তু ইয়াত অলপ টান হৈ থাকে, সেইকাৰণে মই কুকাৰলৈ দি দিলোঁ। মই 2টা চিটি লগালোঁ, তাৰপিছত ঠাণ্ডা কৰি তাৰ গেছটো ওলাই যাবলৈ দিলোঁ। ইয়াৰ পিছত মই এয়া আকৌ বহাই দিছোঁ গেছত। আৰু এয়া চব কেনেদৰে তেল ওলাই আহিছে আৰু ধুনীয়াকৈ মছলাখিনিও ভাজ খাই গ'ল আৰু মাংসখিনিও ভালদৰে সিজি গৈছে। এতিয়া আমি এনেদৰে আৰু অকণমান সময় ৰাখিম কম জুইত, যাতে আৰু অকণমান গ্ৰেভিটো ডাঠ হৈ যায়। মাংসখিনি আকৌ আমি এবাৰ চাই লওঁ। হৈয়ে গ'ল আৰু এয়া একেবাৰে শুকায়ো গৈছে, গ্ৰেভিটো কমি আহিলে। আৰু ইয়াতে মই এতিয়া এড কৰিম খৰিচা। খৰিচা গাহৰি মাংসত দিলে বহুত টেষ্টি হয় খাবলৈ, আৰু ইয়াৰ গোন্ধটো আৰু ভাল লাগে। তো মই সেইকাৰণে খৰিচা অলপ দি দিছোঁ, 2 চামুচ দিছোঁ, বেছি দিয়া নাই। বেছি নিদিব, অকল আমাক গোন্ধটোৰ কাৰণে লাগে আৰু খৰিচাৰ যিটো সোৱাদ আছে সেইটো। আৰু খৰিচাটো আমি একেবাৰে লাষ্টত এড কৰিছোঁ আৰু 2 মিনিট সময় এনেদৰে ৰাখিম। তাৰপিছত আমাৰ মাংস ৰেডি। 2 মিনিট হৈ গ'ল আৰু খৰিচাৰ ইমান ভাল গোন্ধ এটা আহিছে। মই খৰিচা গোন্ধটো খুবেই ভাল পাওঁ, আৰু এই খৰিচা গোন্ধটোৱে মাংসৰ লোভটো আৰু বঢ়াই দিছে একেবাৰে। আৰু আমাৰ মাংস একেবাৰে ৰেডি। চ' এতিয়া আমি গেছটো অফ কৰি দিম আৰু আমাৰ গাহৰি মাংস পূৰা ৰেডি হৈ গ'ল। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকেও ট্ৰাই কৰিব আৰু খাব।